অ' নগা ভাইটি, দুইটা ইমান বিয়া গুম খোজ দি কলে যোৱাগে ন? ক'ৰবাত জুই লাগিছে নেকি? আৰু ইয়াত মোক বহি থকা দেখা নাই নেকি তোমালোকে বাৰু? অ' কোলাই দা, আমি দুটা বৰ ডাঙৰ এটা চিন্তাত গৈ আছো নহয়। দুইটা একেটা চিন্তাতে কৈ গৈ আছো নহয়, সেইকাৰণে আপোনাক মাতিবলৈ পাহৰি গৈছো। ওচৰে পাজৰে কোনো আছে দেখিয়ে পোৱা নাই আছিলে। বাৰু তোমালোকৰ চিন্তা হৈ আছে মই বুজিছো বাৰু। পিছে ইমান ডাঙৰ কি চিন্তা হ'ল? তোমালোকে বাটত বহি থকা মানুহ দেখি পোৱা নাই? নহ'ব কোলাই দা, একদম আজি শিক্ষক দিৱস নহয় জানো? তাকে বোলে বগাইকে ৰাজুকে মাতি আনোগে, শিক্ষক দিৱসটো পাতো বোলো ভালকে আমি কেইটাই। ছাৰহঁতকো মাতিছো স্কুললৈ। বাৰু তোমালোকেতো বৰ ভাল কাম কৰিছা নহয়। শিক্ষক দিৱসটো বছৰেকৰ মূৰত এবাৰহে পাতিব লাগে ভালকে আৰু। পিছে মোকো নিবা নাই শিক্ষক দিৱস হ'লে? যাব আকৌ লাল চাহ দি কেইটকাকে খাই আহিব। বাৰু ঠিক আছে দিয়া, যাম বাৰু। তেতিয়াহ'লে কোলাই দা আমি গৈ থাকোঁতে বগাইকে আৰু ৰাজুকে মাতিবলৈ আছে নহয়। এই ৰ'বা আকৌ তোমালোকৰ লগতে ময়ো যাওঁ সিহঁতৰ গ'লে। আহক ভালে হ'ব, একেলগতে কেইটাই কথা পাতি গৈ থাকোঁ। আজি কেইটা একেলগতে ওলালেহি যেন কিবা গুড নিউজ লৈ আহিছ নেকি তহঁতি? গাধ, কেলে আজি শিক্ষক দিব বুলি গম নাপাওঁ নেকি তই? নাপাত নেকি শিক্ষক দিব? ঘৰে ঘৰে বান্ধি ফুৰিবলগীয়া হৈছে যেন তহঁতক। আকৌ তোৰ ঘৰতো নাই, ইয়াতে নোপোৱাহেঁতেন তোৰ ঘৰটো বিচাৰি নাপালোহেঁতেন। আজি গম পাওঁতো নকয় শিক্ষক দিৱস আছে বুলি, সেইকাৰণে মই বগাই ঘৰলৈ আহিছোঁ। ইয়াৰ লগতে বোলো স্কুললৈ যাওঁ বোলো। কিনো হৈছে আলোচনাটো কওঁগৈ বোলো তহঁতৰ লগতে। হ'ব এতিয়া আলোচনা কৰিবলৈ সময় নাই আৰু। 100 rupees এটা উলিয়াই দিয়া, শিক্ষক দিৱসটো পতা হ'ব। কি মই 100 rupees দিব লাগিব নি? তহঁতি কেইটা মানে ফ্ৰীতে খাবি ন? হয় গাধ, 100 rupeesত আজিকালি কিনো পায় ন? আমিও দিম পইচা 100। দাদাই ভাবিছে যে 100 rupeesতে আমি কেইটা শিক্ষক দিৱস পাতি বিহু মাৰি দিম আৰু। যা ইয়াত ঠেদা লাগি ৰৈ থাকিব নালাগে, ঘৰৰ পৰা পইচা লাগে যা। পইচা বগাই আছে নে ঘৰত? আছে সি ভিতৰতে আছে, ভাত খাই আছে। মই মাতি দিছোঁ। পিছে কোলাই দা আপোনাৰ মাত চাত নাই যে, নকৰা থদৰ লাগি ৰৈ আছে একে জেগাতে। হে মইনো কি মাত মাতিম আৰু? তোমালোকৰ শিক্ষক দিৱস তোমালোকে পাতিবা, মই এনেই ৰৈ আছো আৰু শুনিছো তোমালোকে কিনো কথা পাতিছা। সেইটো কথা। আইকো ৰাজু, আমি কেইটা গৈ থাকোঁ। তই বগাই আহিলে মানে কৈ দিবি। আৰু 100 দুইটা লৈ যাবি দেই। আমি ৰুম চুম সজাবলৈ আছে নহয় আকৌ। গৈ থাকোঁ সেইকাৰণে। হ'ব দে, কৈ দিম মই। তহঁতি কেইটা যা। ৰুম চুম একদম ফাণ্টাষ্টিংকে সজাবি দেই, একদম চিকচিকীয়া কৰি দিবি ৰুম। হ'ব দে, তহঁতি দুটা আহিবি দেই সোনকালে। হ'ব আমি দুটা গৈ আছোঁ। তহঁতি কেইটা যা, একদম ধুনীয়াকৈ সজাবি ৰুম চুম। ঠিক আছে তেতিয়াহ'লে ৰাজু ভাইটি তোমালোক আহিবা, আমি গৈ থাকো আৰু। বলক আমি গৈ আছোঁ বাৰু। পিছে গৈ আছোঁ বুলিয়ে ধৰক আৰু। চালা 100 টকাকৈ পইচা তুলিছে, বহুত হ'ব নহয় এতিয়া। মোৰ ওচৰত 100 টকা আছেহে পইচা। ছাৰহঁতক কলমেই দিম নে এটা শিক্ষক দিৱস পাতিবলৈকে পইচা দিম? ঐ কি হ'ল তোৰ? অকলে কি বকি আছ? আৰু কোনে আহিছিল আমাৰ ঘৰলৈ? কিবা মাত এটা শুনা নিচিনা লাগিছিল। এই নগাহঁত আহিছিলোঁ। সিহঁতি শিক্ষক দিৱস পাতিব বোলে আজি। 100 টকা খুজিছে। তোকো লৈ যাবলৈ কৈছে, লগত পইচাটো লৈ যাবলৈ কৈছে। হয় নেকি? আজি শিক্ষক দিৱস পাতিব নেকি? বল তেতিয়া ৰৈ থাকিবলৈ সময় নাই আৰু। আৰু 100 টকা লাগিব নে শিক্ষক দিৱস পাতিবলৈ? বনভোজ খাব নে শিক্ষক দিৱস পাতিব? আৰু আজিকালি কি 100 টকা পইচা নেকি? কিমান দাম বস্তুবোৰ দেখা নাই? 100 টকাকৈ নতুলে ক'ৰ পৰা হ'বগৈ শিক্ষক দিৱসডাল? হয়তো নকয়, 100 টকা মানকৈ তুলিব লাগিব। 100 টকা ভৰি পিনি শিক্ষক দিৱস পাতিবলৈ, তাৰপৰা সেই 100 টকাই গধূলিকৈ মাছ 50 টকা নিম, মাংস 50 টকা নিম, গধূলি সাঁজটো ধুনীয়াকৈ খাব পাৰিম। থক মাছ মাংস খাবলৈ। মাছ মাংস খাই নাপাওঁ নেকি? এই সিহঁতি শিক্ষক দিৱসটো পাতিব লাগিছে, 100 টকা দিলে মানে কি হয় ন? দি দিয়ক 100 টকা। একেবাৰে তেওঁ 100 টকাটোহে চিন্তা। দি দিয়ক, এইবোৰ লিলিমাই কৰি থাকিবলৈ সময় নাই। ল এই বছৰলৈ 100 টকা দিলোঁ বাৰু, অহা বছৰ কিন্তু 50 টকাহে দিম আৰু। হ'ব দিয়ক, অহা বছৰকে দেখা যাব আৰু। অহা বছৰকে দেখা যাব নাই আৰু। 50 টকা দিম কৈছোঁ, অহা বছৰে 50 টকাই দিম আৰু। তাতকৈ 1 টকাও বেছি দিব নাই। নহয় ৰাজু, তই এনেকৈ বহি থাকিবি নে স্কুললৈ যাবি? যাবই আকৌ, তহঁতিয়ে দেৰি কৰি আছ। অহা বছৰ কথাও আজিয়ে পাতি আছ। হ'ব এতিয়া গৈ থাকোঁ ব'ল। নহয় সিহঁতকেইটা আপুনি থৈ আহক স্কুলত, নহ'লে খুচৰি গৈ থাকোঁতে বহুত দেৰি হ'বগৈ সিহঁতৰ। ব'ল তহঁতৰ পৰা মানে কোনোফালে উপায় নাই আৰু। ঐ যাওঁ নে বেগেতে? মোৰ ৰৈ থাকিবলৈ সময় নাই আকৌ। ঘৰত আহি কেতিয়া বাচন বৰ্তনকেইটা ধুবলৈ আছেই ভাত খোৱা। খুৰা আমি উঠি লওঁ নে? উঠিলা দেৰিয়ে হৈছে, মোৰ পতাপত উঠা। তাৰপৰা বাটতে দোকান পালে ক'ৰবাত ৰখাই দিবাচোন, কলম কেইটামান লৈ যাব লাগিব নহয় ছাৰহঁতলৈ। আকৌ কলমো নিব লাগিব নে? 100 টকা দিছোৱে। দিব লাগিবতো নকয়, কলমটোহে মেইন। ছাৰহঁতক কলমটোহে দিয়ে চবে। কলম দিবলৈ এইবোৰ কলমে তহঁতৰ ঘৰটিটো নিলিখে মাষ্টৰে। তহঁতৰ কলমবোৰ নি চব পেহীয়েকৰ জীয়েকৰ জেঠাইকৰ জীয়েকক বিলাই দিবগে। পিছৰ কথা কাক বিলাই দিয়ে দিব, আমি দিবলগীয়াতো দিম আৰু। মই পিছে কলম নিদিওঁগে দেই। মোৰ ওচৰত 100 টকা আছে, সেয়া পইচা যদি কলম কিনিলো নহয়, নগাহঁতক মই শিক্ষক দিৱস পাতিবলৈকে পইচা দিব নোৱাৰিম। এয়া দেখিছ, ইও কলম নিদিয়ে। এইবোৰহে লোৱা, তইহে লিয়ে নপৰাকৈ যিমান পাৰ সিমান পইচা খৰচ কৰা মানুহ। হ'ব এইটো ইয়াৰ কথা, দিয়ে নে নিদিয়ে। মই পিছে দিম বুলি কৈছোঁ, দিমেই আৰু। গাড়ী ৰখালে ৰখাবা, নহ'লে দোকান পালে মই জপিয়াই দিম গাড়ীৰ পৰা। ঐ ল'ৰা, এইবোৰ 2 নম্বৰী কাম নকৰিবি দেই। হাত ভৰি এটা ভাঙি যায় যদি বাই চান্স তোৰ ভাগৰ, তেতিয়া মই আৰে মুখে দিব। দোকান পালে দেখুৱাই দিবি, মই ৰখি দিম। হ'ব এতিয়া পুৰা ওলোমত গৈ থাকা। ঐ নাম তহঁতি দুটা, স্কুল পাই গ'লিহে আৰু এইবাৰ যাওঁতে তহঁতিকেইটা একদম খোজকাঢ়ি গৈ থাকিবি দেই। মই নিবলৈ আহিব নোৱাৰো আৰু। তেলৰো যিটোহে দাম বাঢ়িছে, তহঁতক নি থাকিলে মোৰ পকৰি ধোঁৱা ওলাব। হ'ব তুমি গৈ থাকা, আমি গৈ থাকিম বাৰু।
খালি ঘৰত পিছত দেৰিকৈ ওলালে মানে গালি নিদিবা আৰু তহঁতে কেতিয়া যাওঁ গৈ থাকিবি আজি তহঁতক পুৰা ফ্ৰীডম দিলোঁ তহঁতে কেতিয়া ৰাতি 10টাত যাওঁ 8টাত যাওঁ 9টাত যাওঁ কেইটাত যাওঁ গৈ থাকিবি আৰু আজি স্কুলখনো ইমান খালী খালী লাগিছে আমাৰ অহা দেৰি হ'ল নেকি বাৰু নাই দেৰি নাই অহা ভিতৰত চাগে ল'ৰা ছোৱালীবোৰে ৰুম সজাই আছে হ'ব পাৰে সেইটো কথাই এতিয়া যাওঁ ব'ল ভিতৰলৈকে যাওঁগৈ ইয়াতে কৰি ৰ'দত ৰৈ থাকিবি বল যাওঁ ৰুম চুম সজাই কৰি ৰেডি কৰি দিলি পুৰা কেনেকুৱা লাগিছে ৰুমটো কিমান ফেণ্টাষ্টিককৈ সজাই দিওঁ দেখিলি নাই মজা লাগিছে দেখিবলৈ পিছে ছাৰহঁত অহাই নাই নেকি এতিয়ালৈকে আহিবৰো অলপ দেৰি হ'ব চাগে ইমান দেৰি আহি আছে নি ঠিকহে নাই পিছে তহঁতি দুটাই পইচা আনিছ নে আনিছো কেলৈ নানিমনো পইচা হ'ব দে মোক পিছত দি দিবি মই এতিয়া মোৰ পইচাই কামত খটাই দিলোঁ হয় নেকি ঠিক আছে দে তোক আমি যোৱাৰ আগত দি থৈ যাম বাৰু হ'ব দি থৈ যাবি যোৱাৰ আগত গুড মৰ্ণিং বা তোমালোকে বৰ ধুনীয়াকৈ ৰুমটো সজালা দেই আৰু লগতে কেকো আনি থৈছা বা ছাৰ হেপী টিচাৰ্ছ ডে এইটো লওক আপোনালৈ কলম এটা আনিছোঁ এইবোৰ নিদিয়া হ'লেও হয় সকলোৱে লকডাউন পটত পইচা পাতি নাই এনেই কেলৈ খৰচ কৰিছা নাই ছাৰ একো নাই আমি এনেও 100 টকা দিছোঁ এই 20 টকা দি দিছোঁ হ'ব দিয়া তেতিয়াহ'লে আমি বোলা এতিয়া কেক কাটোংগে বলক তেতিয়াহ'লে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব